Hello everyone. So আজি আমি শিকিম আমি যেহেতু লএলক এণ্ড হেলোৰিন পঢ়ি আছিলো অৰ্গেনিক কেমিষ্ট্ৰি তো আজি আমি লএলক এণ্ড হেলোৰিনৰ নামাকৰণ পঢ়িম নমেনক্লেচাৰ CH3 CH2 CHCl CH3 নাম কি হ'ব First of all তোমালোকক মই যেনেকৈ কৈছিলো অলৰেডি যে কাৰ্বনৰ জড়িত তোমাৰ 4 ঠিক আছে এইটো যদি তোমালোকে এনেকে বুজি নোপোৱা তেনেহলে ভাঙি লিখি ল'বা কেনেকে লিখিবা কাৰ্বন নেক্সট সেকেন্ড কাৰ্বন থাৰ্ড ফোৰ্থ কাৰ্বন আছে 4টা ঠিক আছে তো ইয়াতে 1 2 3 4 ফাৰ্স্ট 4টা কাৰ্বন আছে নেক্সট আমি কি চাম এইটো কাৰ্বনত কিমানটা হাইড্ৰোজেন লগ লাগি আছে 3টা 1 2 3 তাৰ মানে এইটো কাৰ্বনৰ জড়িততা কমপ্লিট হৈ আছে নেক্সট এইটো কাৰ্বনত কিমানটা লাগি আছে 2টা এইটোৰ জড়িততা কমপ্লিট ইয়াতে চোৱা এটা লাগি আছে তাৰ মানে এটা হাইড্ৰোজেন আৰু এই যে ব্ৰেকেটত দিছে Cl2 তাৰ মানে এই Cl2 তোমাৰ এইটো কাৰ্বনতে লাগি আছে আৰু আমি এটা এনেও গম পাম যেটো আমি ফুলফিল কৰিব লাগিব জড়িততা 4টা হয় নে নাই তো ক্লোৰিনটো ইয়াতে যদি তুমি ইয়াতে নলো ইয়াতে লাগিছে না এইটো কাৰ্বনত লাগি আছে নে এইটো কাৰ্বনত ডাউট হয় যদি তুমি চোৱা ইয়াতে 3টা হাইড্ৰোজেন আছে নে নাই এটা দুটা 3টা তো এইটো কাৰ্বনৰটো তোমাৰ জড়িততা কমপ্লিট হৈ আছে হয় নে নাই তো এই ক্লোৰিনটো কোনটোত লাগি আছে এইটো কাৰ্বনত ঠিক আছে এতিয়া আমি নামকৰণ কৰাৰ আগতে আমি নাম্বাৰিং কৰিব লাগে ঠিক আছে যে কোনটো নাম্বাৰ 1 হ'ব কোনটো 2 হ'ব যেনে আমি যদি ইয়াতে দিও 1 2 3 4 এনেকৈ আমি নাম্বাৰিং কৰিব পাৰো নয়তো 1 2 3 4 এনেকৈ নাম্বাৰিং কৰিব পাৰো কিন্তু কোনটো নাম্বাৰিং কাৰেক্ট হ'ব চোৱা ইয়াতে তোমাৰ ক্লোৰিন লাগি আছে মানে নাই তো যেটো কাৰ্বনত ক্লোৰিন লাগি আছে সেই কাৰ্বনটোৰ নাম্বাৰ কম পাব লাগিব যদি আমি এনেকে গনো এইটো কাৰ্বনে পাই 2 আৰু যদি এনেকে গনো এইটো কাৰ্বনে পাই 3 তো কোনটো কাৰেক্ট হ'ব এইটো হয়নে নাই কাৰণ যত তোমাৰ সোনকালে ফাংশনাল গ্ৰুপ লাগি থকা কাৰ্বনটো পাম মানে কাৰ্যকৰী মূলক এইটো কাৰ্যকৰী মূলক হয়নে নাই তো যত মানে ক্লোৰিনটো লাগি আছে মানে এইটো তোমাৰ কি হেলোজেন তো যেটো কাৰ্বনত হেলোজেন লাগি আছে সেইটো কাৰ্বনে কম নম্বৰ পাব লাগিব তো ইয়াৰ নাম কি হ'ব 2 ঠিক আছে আৰু কাৰ্বন কেইটা আছে এটা দুটা তিনিটা চাৰিটা কাৰ্বন থাকিলে তোমাৰ নাম কি আহিব বিউটেন ঠিক আছে বিউটেন আহিব আৰু ইয়াতে এক্সট্ৰা কি আছে 2 নম্বৰ পজিশনত ফ্লোৰো আছে হয় না নাই তো তোমালোকে মন কৰিবা যদি তোমাৰ ক্লোৰো ফ্লোৰো ব্ৰমো আয়োডো এইবিলাক থাকে সদায় তোমাৰ এই যেটো বিউটেন ইথেন পেন্টেন প্ৰপেন এইবিলাক লিখিবা ন তাৰ আগত লিখিব লাগে ক্লোৰো ফ্লোৰো ব্ৰমো আয়োডো এনেকে হেলোজেনবোৰ থাকিলে এইবোৰক আগত লিখিব লাগে তো ইয়াৰে নাম কি হল 2 ক্লোৰো বিউটেন ঠিক আছে সো আমি নেক্সটটো চাও কিয় বা চেঞ্জ হোৱা নাই হৈছে তো এতিয়া চাবা এইটো CH3 CH মই বেছিকে লিখি দিলো CH3 CH2Br এইটো দেখাত বহুত কনফিউজ লাগিছে তো আমি ভাঙি কিনে চাও কি দিছে CH3 তিনিটা আছে আৰু ব্ৰেকেটত লিখিছে তাৰ মানে এই CH3 তিনিটা এইটো কাৰ্বনত কানেক্ট হৈ আছে ঠিক আছে তো তোমাৰ ইয়াতে কনফিউজন লাগিছে ফাৰ্স্ট এইখিনি লিখা কি হ'ব C তাত তোমাৰ হাইড্ৰোজেন দুটা লাগি আছে আৰু এটা ব্ৰমিন লাগি আছে আৰু নেক্সট এটা কাৰ্বন লাগি আছে তো এইখিনি হৈ গল এইটো কাৰ্বনত আৰু কিমানটা বান্ধনী হোৱাৰ প্ৰবেবিলিটি আছে এটাটো হৈছে আৰু তিনিটা হ'ব পাৰিব হয় না নাই আৰু তিনিটাতে কি আছে CH3 লাগি আছে লিখি দিয়া CH3 হৈ গল এতিয়া আমি
নাম্বাৰিং কৰিব লাগে হয়নে নাই তো নাম্বাৰিং কৰোতে আমি এনেকে কৰিব পাৰো 1 2 কাৰণ হয়তো এনেকে কৰিব পাৰো সৰি 1 2 3 এনেকে কৰিব পাৰো নহয়তো 1 2 3 এনেকে কৰিব পাৰো কিন্তু চোৱা যদি আমি এইটো কৰো বেছি শুদ্ধ হ'ব কিয় কাৰণ ব্ৰমিনটো লাগি আছে এইটো কাৰ্বনত তো এইটো কাৰ্বনে কিমান পাব 1 এইটো 2 এইটো 3 ঠিক আছে তো নামটো কি হ'ব নামটো হ'ব তোমাৰ 2 নম্বৰ কাৰ্বনত এটা দুটা মিথাইল লাগি আছে আৰু 1 নম্বৰ কাৰ্বনত ব্ৰমিন এটা লাগি আছে তুমি কি লিখিব পাৰিম 1 ব্ৰমো তো মইতো কৈছে ব্ৰমিন থাকিলে আইৰন থাকিলে বা ক্লৰিন যি নাথাকিলে আগত লিখিব লাগিব চেইনডালত এটা তিনিটা আছে যেহেতু প্ৰপেন হ'ব শেষত হয়নে নাই প্ৰপেনৰ আগত লিখিব লাগিব ব্ৰমিনৰ আৰু ছয়বাৰ কি আছে 2 পজিশনত তোমাৰ দুটা মিথাইল আছে তো আমি কি লিখিব লাগিব 2 2 ডাই মিথাইল 2 2 ডাই মিথাইল প্ৰপেন ঠিক আছে তো চোৱা ডাই মিথাইল আৰু ব্ৰমো তো তোমাৰ যদি মিথাইল থাকে ইথাইল থাকে বা ব্ৰমো ব্ৰমিন ক্লৰিন ফ্লৰিন আয়োডিন এইবিলাক থাকে বা তোমাৰ মিথাইল ইথাইল এইবোৰ গ্ৰুপ থাকে তাৰ মানে এলকাইল গ্ৰুপবোৰ থাকে যাক আমি আৰ গ্ৰুপ বুলি পাইছিলো লাষ্ট ক্লাছত এইবোৰ শিকোৱা হৈছে এইবোৰ থাকিলে সদায় তোমাৰ এই যিটো চেইন আছে কাৰ্বনৰ চেইন প্ৰপেন বিউটেন পেন্টেন যিয়ে নাথাকক তাৰে আগত বহাই ঠিক আছে আমি কি লিখিছো 1 ব্ৰমো ডাইমিথাইল এটা কুৱেশ্যন আহিব পাৰে ব্ৰমিনক কিয় আগত লিখিলো মিথাইলক কিয় পিছত লিখিলো হয় নে নহয় কিয় 2 2 ডাইমিথাইলক আগত লিখা নাই তেতিয়া চাবা ব্ৰমিনৰ বি আগত আহে ন মিথাইলৰ এমতকৈ এলফাবেটিকেলি এ বি চি ডি এনেকে গলে এমটো তোমাৰ বিতকৈ পিছত আহে ন তো ডাইমিথাইলটো পিছত লিখিছো ব্ৰমিনটো আগত লিখিছো তো ইয়াৰে নাম কি পালো 1 ব্ৰমো 2 2 ডাইমিথাইল প্ৰপেন মই বৰ্তমান IUPAC নমেনক্লেচাৰে পঢ়াই আছো কমন নেম নাই পঢ়োৱা মানে সাধাৰণ নেম যিটো সাধাৰণ নেমটো মই অকনমান পিছত কম যাতে তোমালোকৰ খেলি মেলি নহয় ঠিক আছে তাৰপিছত চোৱা এইটো এতিয়া ইজি হৈ গল এইটো কাৰ্বনতে এটা ব্ৰমিন লাগি আছে আৰু তিনিটা CH3 C Br হয়নে এতিয়া আমি নাম্বাৰিং কেনেকে কৰিম নাম্বাৰিং কৰিবলৈ হলে যদি আমি এইটো চেইন লওঁ 1 2 অকল দুটা হয় কিন্তু যদি আমি এইডাল চেইন লওঁ 1 2 3 তো এইডাল চেইনত বেছিকৈ আহে তো আমি সদায় কি চেষ্টা কৰিম যাতে আমি যিডাল কাৰ্বন চেইন ল'ম কাৰ্বন চেইনটো তোমাৰ কাৰ্বন শৃংখলদাৰ দীঘল হ'ব লাগে যিমানে বেছি দীঘল সিমানে বেছি ভাল তো 1 2 3 ঠিক আছে তো 1 2 3 হলে 2 নম্বৰ পজিশনত আমি এইটোতো নহয় এইটো 2 নম্বৰ পজিশনত আমাৰ ব্ৰমিন আছে 2 নম্বৰ পজিশনত আমাৰ মিথাইলো আছে ঠিক আছে তো এইটোৰ নাম কি হ'ব আমি জানো যে এলফাবেটিক্যালি ব্ৰমিনটো আগতে আহে তো বি টো আমি আগতে লিখিম মিথাইলৰ এমতকে ঠিক আছে তো আমি নামটো কেনেকে লিখিম টু ব্ৰমো 2 মিথাইল propane 2 bromo 2 methyl propane ওকে এইবাৰ চাও এইটো এইটো যেটো বেনজিন ৰিং হয় তো বেনজিন ৰিঙত আমি নাম্বাৰিং কৰিলে ক্লোৰিনে বেছি প্ৰিফাৰেন্স পাব ঠিক আছে তো ক্লোৰিনে কিয় বেছি প্ৰিফাৰেন্স পালে তো এইবিলাক মই তোমালোকক কম নেক্সট কি কয় ভিডিঅটোত বাট এতিয়া তোমালোকে কেৱল জানি থোৱা
বিকজ মই আজি ভিডিঅ'টো বেছি টাইমৰ বাবে নলওঁ, বহুত শৰ্ট ভিডিঅ' হ'ব। আজি মই কেৱল তোমালোকক ক'ব বিচাৰিছো যে ক্লৰিনৰ আগতে আহে, ঠিক আছে? তো মই মানে অকণমান টায়াৰ্ড হৈ আছো, তো পিছত নেক্সট ডে মই ভালকৈ আৰু এটা দীঘল নমেনক্লেচাৰৰ ভিডিঅ' ল'ম। এতিয়া খালি কেৱল তোমালোকে অকণমান বুজি লোৱা 1 2 3 4 5 6 হয়। তো এইটো লাইনতে গ'লো, এইটো লাইনত কিয় নগ'লো, কাৰণ মিথাইলতো তোমাৰ কম নাম্বাৰ পাব লাগিব। তো নাম কি হ'ব? 1 ক্ল'ৰ 2 মিথাইল বেনজিন, ঠিক আছে? তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া তোমাৰ বেনজিন ৰিঙত এনেকে এটা CH3 গ্ৰুপ লাগি থাকিব, তাৰ নাম হয় টলুইন, হ'ব? তো এতিয়া মই তোমালোকক চিম্পলি সাধাৰণ নেম কেইটা কৈ দিওঁ। তাৰ আগতে এইটো চোৱা, CH3 CH2 CH2 Cl, এইটোৰ নাম কি হ'ব? 1 2 3, কি নাম হ'ব? ক্ল'ৰ প্ৰপেন। অ, হৈছে? এতিয়া মই যিটো প্ৰথমতে লিখিছিলো, এইটোলৈকে আহা। এইটো মই চিম্পলি ডিচিপ্লিনৰ অকণমান লিখো। তো কি হ'ব? CH3, আমি কালাৰটো চেঞ্জ কৰি লওঁ, CH3 CH2 Cl CH3। তো এইটো কাৰ্বন যে লাগি আছে, এইটো ক্লৰিন যিটো কাৰ্বনত লাগি আছে, এইটো মোক তোমালোকে কোৱা প্ৰাইমাৰী নে ছেকেণ্ডাৰী নে টাইচাৰী? মই কিন্তু লাষ্ট ভিডিঅ'টো শিকাইছো প্ৰাইমাৰী কেতিয়া হয়, ছেকেণ্ডাৰী কেতিয়া হয়, টাইচাৰী কেতিয়া হয়। তো মই এইটো নিশিকাও আৰু। হেল'এলকেন হেল'ৰিনৰ যিটো প্ৰথম ভিডিঅ' তাত তোমালোকে চাই ল'বা। তো এইটো তোমালোকে ক'ব পাৰিব লাগিব যে এইটো ছেকেণ্ডাৰী। কিয়? কাৰণ এইটো কাৰ্বন, এইফালে এইটো কাৰ্বন আৰু এইফালে এইটো কাৰ্বন, টোটেল দুটা কাৰ্বনৰ লগত লগ লাগি আছে, 1 আৰু 2। যিহেতু দুটা কাৰ্বনৰ লগত লগ লাগি আছে, তো এইটো হ'ব তোমাৰ ছেকেণ্ডাৰী। তো আমি নামটো কেনেকে লিখিম? আমি নামটো, সাধাৰণ নেমটো, এইটোতো তোমাৰ আৰু বেছি নেম আছিলে, হয় নে নাই? সাধাৰণ নেমটো কেনেকে লিখিবা? সাধাৰণ নাম, আমিতো গমেই পালো ছেকেণ্ডাৰী বুলি। তো আমি কি লিখিম? ছেকেণ্ডাৰী বিউটাইল ক্লৰাইড। কি হ'ব? ছেকেণ্ডাৰী বিউটাইল ক্লৰাইড। চোৱা ইয়াতে কি হৈছিলে? 2 ক্ল'ৰ'বিউটান। আৰু ইয়াতে কি হ'ব? ছেকেণ্ডাৰী বিউটাইল ক্লৰাইড। বিউটাইল নামটো কিয় পালে চোৱা, এই যদি ক্লৰিনটো নোহোৱা বুলি ধৰো, তেতিয়াহ'লে এইটো বিউটাইল গ্ৰুপ হ'ব নে নাই? মনত কৰা, বিউটান হলে কি আছিলে? C4H10 আৰু বিউটাইল হলে C4H9। তো চোৱা 1 হাইড্ৰোজেন চোৱা 3 5 6 7 8 9। তো C4H9 ডেছ থাকিলে তোমাৰ কি হ'ব? বিউটাইল। আৰু যিহেতু তোমাৰ ক্লৰাইডটো লাগি আছে, তো ক্লৰাইডৰ নামটো এক্সট্ৰাকৈ লিখিছে, ছেকেণ্ডাৰী বিউটাইল ক্লৰাইড, ঠিক আছে? চিমিলাৰলি এইটো নহয়, আগতে এইটো চোৱা, এইটো চোৱা, CH3 CH3 Br CH3। এইটো কাৰ্বন যিহেতু তিনটা কাৰ্বনৰ লগত লাগিছে, 1 2 3, তো এইটো কি হ'ব? টাইচিয়াৰী, হয়নে নাই? আৰু কাৰ্বন কেইটা আছে? 1 2 3 4। হাইড্ৰোজেন কেইটা আছে? 3 3 9। তো C4H9 হলে কি হ'ব? বিউটাইল। তো নাম কি হ'ব? C4H10 হলে বিউটান হয়, ঠিক আছে? এইবিলাক মই লাষ্ট ক্লাছত পঢ়াইছো দিয়া, তোমালোকে চাই ল'বা। তো ইয়াৰে নাম কি হ'ব? টাইচিয়াৰী বিউটাইল, আখৰ অকণমান ভালকৈ লিখো ৰবা, টাৰ্চিয়াৰী বিউটাইল। নেক্সট কি হ'ব? কি লাগি আছে বিউটাইলত? ব্ৰমিন। তো কি হ'ব? ব্ৰমাইড। চোৱা, অকল এনেকে লিখিলে ব্ৰমিন হয়, আৰু যেতিয়া মাইনাছ চাৰ্জ থাকে ন, ব্ৰমাইড হয়। লাষ্ট আমাৰ এইটো বাকী আছে এতিয়া। এইটো চাবা, এইটোৰ নাম, এইটো অকণমান ট্ৰিকি, তো অকণমান তলত যাই কিনে কৰো, ঠিক আছে? এইটো CH3, এইটো CH3 3 CH2Br, হা? এইটো
এইটো চাবা দে CH3 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 CH2 Br চোৱা এইটো তোমাৰ এইটো আমি কি ভাবিলো হয় টাইচিয়াৰি তো টাইচিয়াৰি নাম দিম বুলি ভাবিলো হয় কিন্তু তুমি চোৱা এইটো কেনেকে টাইচিয়াৰি হ'ব পাৰে ইয়াতে এইফালেও কাৰ্বন আছে হয়নে নাই আৰু আমি কোনটো চাব লাগিব কোনটো কাৰ্বন প্ৰাইমাৰী নে সেকেন্ডাৰী নে টাইচিয়াৰি চাব লাগিব এইটো নহয় এইটো চাব লাগিব মনত ৰাখিবা ঠিক আছে তো এইটো কি হ'ব এইটো প্ৰাইমাৰী হ'ব কাৰণ ই অকল এটা কাৰ্বনৰ লগতহে লগ লাগি আছে ঠিক আছে তো এইটো হ'ব তোমাৰ প্ৰাইমাৰী কিন্তু প্ৰাইমাৰী হলেতো আৰু লিখিব নালাগে প্ৰাইমাৰী হলে লিখিব নালাগে কিন্তু এটা কথা চাবা যিটো যদি এনেকে ধৰি লওক ব্ৰমিন ক্লৰিন কিবা ব্ৰমিন ক্লৰিন ফ্লৰিন এইবিলাক যদি এনেকে লাগি থাকে CH2 আৰু এই CH2 টো যদি তোমাৰ এনেকুৱা এটা 3 ডিগ্ৰী নিচিনা ষ্ট্ৰাকচাৰ এটাৰ লগত লাগি থাকে তেনেহলে তাৰ নাম হয় নিঅ ঠিক আছে তো নিঅ কেতিয়া হ'ব তোমাৰ এনেকে টাইচিয়াৰি নিচিনা থাকিব ইয়াতে আৰু CH2 থাকিব ইয়াত আৰু Br লাগি থাকিব ঠিক আছে কিন্তু এইটোতে যদি তোমাৰ Br লাগি থাকিল হয় তেতিয়াহলে নাম কি হ'ল হয় তেতিয়াহলে নাম টাইচিয়াৰি হ'ল হয় কিন্তু যদি এনেকে থাকে টাইচিয়াৰি পিছত এটা CH2 আৰু Br তেতিয়াহলে নাম হ'ব নিঅ ঠিক আছে তো আমি কি লিখিম নিঅ এতিয়া তোমাৰ চোৱা কাৰ্বন গনা 1 2 3 4 5 তো পাঁচটা কাৰ্বন হলে C5H কিমান হ'ব 12 হয়নে ইয়াতে কিমান আছে চোৱা 3 3 9 10 11 C5H11 আছে তাৰ মানে কি পেন্টেন নহয় পেন্টাইল হ'ব হয়নে নাই গেছ থাকিলে তোমাৰ এলকাইল গ্ৰুপ হৈ যোৱা আছিল তো নিঅ পেন্টাইল আৰু কোনটো গ্ৰুপ লাগি আছে ব্ৰমিন তো নাম হ'ব নিঅ পেন্টাইল ব্ৰমাইড ঠিক আছে তো এইটো কমপ্লেক্সৰ এইটো সাধাৰণ নামটো কি হ'ব নিঅ পেন্টাইল ব্ৰমাইড আজিলৈকে এইখিনিয়ে থাকক মই আজি ভিডিঅ'টো অকনমান শৰ্ট চিম্পলে কৰিলো কিবা ডাউট থাকিলে সুধিবা থেংক ইউ so much for watching